নমস্কাৰ বন্ধু বান্ধৱীসকল। অসমৰ জনপ্ৰিয় অভিনেত্ৰী বৰ্ষা ৰাণী বিষয়াই হঠাৎ অসমবাসী ৰাইজৰ পৰা সহায় বিচাৰিবলগীয়া হ'ল। এই কথা জানিবলৈ ভিডিঅ'টো সম্পূৰ্ণ শেষলৈ চাই যেন। অভিনেত্ৰীগৰাকীয়ে নিজৰ ফেচবুক একাউণ্টৰ জৰিয়তে এগৰাকী অসহায় ছাত্ৰীৰ বাবে অসমবাসীৰ ওচৰত সহায় বিচাৰিছে। ছ'চিয়েল মিডিয়াৰ এই পোষ্টত অভিনেত্ৰীগৰাকীয়ে অতি দুখেৰে কয় যেন আপোনালোকৰ পৰা অলপমান সহায় বিচাৰিছোঁ। আপোনালোকৰ অলপমান সহায়ে কাৰোবাৰ জীৱনৰ ৰং ঘূৰাই দিব পাৰে। মৰিগাঁও মহাবিদ্যালয়ৰ ছাত্ৰী ৰুমি শইকীয়া। হঠাৎ তাইৰ জীৱনলৈ নামি আহিছে কাল অমানিশা। বৰ্তমান বৃক্কজনিত জটিল ৰোগত আক্ৰান্ত হৈ GMCH হস্পিটেলত চিকিৎসাধীন হৈ আছে। বৰ্তমান তাইৰ দুটা কিডনী বিকল। মাকৰ এটা কিডনী তাইক দিব ওলাইছে যদিও অস্ত্ৰোপচাৰৰ বাবে এতিয়া যেন পৰিয়ালটোৰ মূৰত সৰগ ভাঙি পৰিছে। পঢ়া শুনাত যথেষ্ট মেধা সম্পন্ন ৰুমি শইকীয়া মৰিগাঁও মহাবিদ্যালয়ৰ ৰাজনীতি বিভাগৰ প্ৰাক্তন ছাত্ৰী। তাইৰ দুচকুত এতিয়াও জীয়াই থকাৰ দুৰ্বাস হেঁপাহ। গতিকে আপোনালোকৰ অলপমান সহায়ে ৰুমিৰ পৰিয়ালটোক কিছু পৰিমাণে হ'লেও সকাহ দিব। দুচকুত হেজাৰ সপোন থকা ছোৱালীজনীৰ জীয়াই থকাৰ হেঁপাহৰ অংশীদাৰী হিচাপে যদিহে কোনো সুহৃদয়বান লোকে সহায় কৰিব বিচাৰে তেন্তে এই নম্বৰ দুটাত যোগাযোগ কৰিব পাৰে, নতুবা আৰ্থিক সহায় দিব পাৰে তলত উল্লেখ কৰা বেংক একাউণ্টত। আশা কৰিছোঁ ভিডিঅ'টো সকলোৱে শ্বেয়াৰ কৰি দিব যাতে সকলোৱে এই পোষ্টটোৰ জৰিয়তে সহায়ৰ হাত আগবঢ়াব পাৰে। আপোনালোকৰ সহায়ে পৰিয়ালটোৰ চিৰকাম।